নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো চিটে পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আলোচনা কৰিম ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 অৰ্থাৎ অসমীয়া আৰু ইংৰাজী আমাৰ যি ল্যাঙ্গুৱেজ এছামিজ পেডাগজি এণ্ড ইংলিছ পেডাগজি। আপোনালোকে যদি এই টপিকটো ভালদৰে বুজি লয় তেনেহলে ইংৰাজী, অসমীয়া, হিন্দী, বেংগলী যি ভাষাই আপোনালোকে ল'ব তাতে অতি কমেও 2 নম্বৰ সহজতে পাবলৈ সক্ষম হ'ব, কিয়নো আমাৰ যি চিটে পৰীক্ষাৰ যি ল্যাঙ্গুৱেজৰ আমাৰ প্ৰশ্ন যি পেডাগজি পেপাৰ 1 এবা পেপাৰ 2 আপোনালোকে যি লয় তাতে কিন্তু ইংৰাজীত মূল যি প্ৰশ্ন কাকত দিয়ে আৰু তাৰ পৰা অনুবাদ কৰি ট্ৰান্সলেট কৰি অসমীয়া, হিন্দী, বেংগলী আমাৰ যিমান চিটে পৰীক্ষা ভাষা আছে তাতে অনুবাদ কৰি দিয়ে। আমাৰ যি কনসেপ্ট আমাৰ ইংৰাজী জানিব লাগিব, মানে ইংৰাজীৰ পৰা ট্ৰান্সলেট কৰি দিয়ে আৰু পৰীক্ষাত মানে ইংৰাজীৰ যি মানে এনসার কি ইংৰাজী শুদ্ধ বুলি ধৰা হয়। গতিকে এতিয়া আহিছো চিটে ডিসেম্বৰ 2025 ইংলিছ এণ্ড এছামিজ পেডাগজি একেলগে। আপোনালোকে যদি এই টপিকটো ভালদৰে চাই তেনেহলে ইংৰাজী, অসমীয়া, বেংগলী, হিন্দী সকলোবোৰ পেডাগজিৰ কাৰণে সহায় হ'ব। ভাষা 1 অসমীয়া, ভাষা 2 ইংৰাজী, হিন্দী, বেংগলী যি লয়। ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 আজি হৈছে টপিক নাম্বাৰ 2। ইয়াৰ আগতে আমাৰ যি ভাষা আহৰণ আৰু ভাষা শিকন যি টপিকস আলোচনা কৰিছো। গতিকে এতিয়া আহিছো আজি টপিকস ভাষান্তৰকৰণ কাক বোলে, মানে ট্রান্সলিঙ্গুইজিং, ভাষা মিশ্রণ, কোড মিক্সিং, ভাষা সঞ্চরণ, কোড সুইচিং, দ্বিভাষিকতা, ট্রাইলিঙ্গুয়ালিজম আৰু আমাৰ যি মাল্টিলিঙ্গুয়ালিজম মানে বহুভাষিকতা। এতিয়া আহিছো ভাষান্তৰকৰণ মানে কি, নাইবা ভাষান্তৰকৰণৰ অৰ্থ, ভাষান্তৰকৰণ কাক বলে, ভাষান্তৰকৰণৰ ধাৰণা। আপোনালোকে যি আহে এইখিনি আপোনালোকে ভালদৰে চাব। মিনিং এণ্ড কনসেপ্ট অফ ট্রান্সলিঙ্গুইজিং যদি চাও, শিক্ষকে শ্ৰেণী কোঠাৰ শিক্ষণ যি টিচিং লাৰ্নিং প্ৰচেছ প্ৰক্ৰিয়া চলি থকা সময়ত যেতিয়া এটা ভাষাৰ পৰা আন এটা ভাষালৈ যাবলগীয়া হয় তেন্তে তাক ভাষান্তৰকৰণ অৰ্থাৎ ট্রান্সলিঙ্গুইজিং বুলি কোৱা হয়। ইয়াত যি ট্রান্সলিঙ্গুইজিং আৰু কিন্তু আছে ট্রান্সলিঙ্গুয়ালিজম, মানে যি আপোনালোকে দেখা পায় পৰীক্ষাত এইখিনিয়ে মেইন আমাৰ কনসেপ্ট। অৰ্থাৎ যেতিয়া মানে শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত বিদ্যালয়ত শ্ৰেণী কোঠাত পাঠদানৰ সময়ত এজন শিক্ষকে কি কৰে এটা ভাষাৰ পৰা আন এটা ভাষালৈ কি কৰে যাবলগীয়া হয় তেন্তে তাক ভাষান্তৰকৰণ বা ট্রান্সলিঙ্গুইজিং বুলি কোৱা হয়। কেনেকৈ শিক্ষক এজনে শ্ৰেণী কোঠাত ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষাত যদি বুজি আছে কিবা এটা টপিকস তেতিয়া কি কৰে কিছুমান উদাহৰণ দিয়ে, যেনে ইংৰাজী নাইবা হিন্দী নাইবা বেংগলী যিকোনো এটা ভাষাত কি কৰে পঢ়াই আছে আৰু ইয়াৰ যিকোনো এটা কি কৰে মানে ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি কি কৰে সেই যি টপিকস মানে ফলপ্ৰসূ কৰে, মানে অধিকভাৱে কি কৰে ছাত্ৰ ছাত্ৰীসকলক বহুভাষিকতাৰ জ্ঞান প্ৰদান কৰে যাতে অতি সহজতে বুজিব পাৰে। আৰু ইয়াক কি কৰে সমল হিচাপে ৰিসোৰ্স হিচাপে ব্যৱহাৰ কৰে, ইউজ কৰে, তেন্তে তাক ভাষান্তৰকৰণ বুলি কোৱা হয়। আমি কি বুজিলো, আমাৰ যি হাই স্কুল, এল পি স্কুল, এম ই স্কুল, যি কলেজ তাতে শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান যেতিয়া আমাৰ টিচিং লাৰ্নিং প্ৰচেছ চলি থাকে সেই সময়ত যিকোনো এটা ভাষাক সমল হিচাপে লৈ আৰু এটা যেতিয়া বেলেগ ভাষা কি কৰে ব্যৱহাৰ কৰি সেই পাঠটো ফলপ্ৰসূ কৰি তোলে, এফেক্টিভ কৰি তোলে, তেন্তে তাক কি বুলি কোৱা হয় ভাষান্তৰকৰণ বুলি কোৱা হয়। কেৱল ভাষা বুলিয়ে নহয়, যিকোনো এটা পাঠ, যিকোনো বিষয়ৰ যিকোনো এটা পাঠ মানে যেতিয়া পাঠদান কৰি থাকিব সেই সময়ত যিকোনো এটা ভাষা ব্যৱহাৰ কৰি আৰু অন্য এটা যিকোনো মানে আমাৰ ভাৰতীয় ভাষা কি কৰিব ব্যৱহাৰ কৰিব, কিছুমান উদাহৰণ ল'ব, তেন্তে তাক কি বুলি কোৱা হয় ভাষান্তৰকৰণ বুলি কোৱা হয়, মানে ট্রান্সলিঙ্গুইজিং বুলি কোৱা হয়। যদি উদাহৰণ চাও, চিটে পৰীক্ষাৰ দিনা আমি কি কৰো, চিটিপি যি প্ৰশ্ন আহে সেই প্ৰশ্নসমূহ আমি কি কৰো প্ৰথমতে পঢ়ো ইংৰাজীত, তাৰপিছত যদি বুজি নাপাও আকৌ কি কৰো আমি হিন্দী চাও, হিন্দী ভাষাত আমি প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰো, তাৰপিছতহে আমি কি কৰো
অসমীয়া ভাষাত প্ৰশ্নটো ভালদৰে আমাৰ যি মাইণ্ড যি আমাৰ মস্তিষ্ক তাতে চিন্তা কৰোঁ কি হ'ব উত্তৰ তেতিয়া আমি ইয়াক সহজতে কি কৰোঁ শুদ্ধ উত্তৰটো কৰিব পাৰোঁ কেৱল CTP বুলিয়ে নহয় আমাৰ যি EVS আহে মেথছ তাতেও আমি কি কৰোঁ আমি প্ৰথমতে ইংৰাজী চাওঁ তাৰপিছত বুজি নাপালে আমি কি কৰোঁ হিন্দী চাওঁ তাৰপিছত আমি কি কৰোঁ আমাৰ যি মাতৃভাষা অসমীয়া তাতে আমি ভালদৰে বুজি সেই প্ৰশ্নৰ উত্তৰটো শুদ্ধ কৰোঁ ইয়াকে কি বুলি কোৱা হয় ভাষান্তৰকৰণ বুলি কোৱা হয় আৰু ইয়াৰ যি ৰিলেট আপোনালোকৰ নিশ্চয় কৰিছে CTP পৰীক্ষাৰ দিনা এতিয়া আহিছোঁ ভাষান্তৰকৰণৰ বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স 1 নম্বৰ ভাষান্তৰকৰণ হৈছে পাঠদান চলি থকা সময়ত শিক্ষকে এটা ভাষাৰ পৰা আন এটা ভাষালৈ যোৱা এক প্ৰক্ৰিয়া মানে অলপ আগতে ক'লো যিকোনো এটা পাঠ চলি থকা সময়ত হয়তো মানে আমাৰ যেহেতু আমাৰ মাধ্যম হৈছে অসমীয়া ভাষাত পঢ়াই আছে আৰু যিকোনো এটা মানে ৱাৰ্ড যিকোনো এটা সেন্টেন্স আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ব্যৱহাৰ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক তাৰ লগত ৰিলেট কৰিছে ইয়ে হৈছে কি আমাৰ ভাষান্তৰকৰণ বহুত গুৰুত্বপূৰ্ণ টপিক হয় প্ৰশ্ন কিন্তু বাৰে বাৰে ইয়াৰ পৰা অতি কমেও 2 নম্বৰ নাইবা 3 নম্বৰ আহিব পাৰে কিয়নো ইয়াৰ লগত আমাৰ যি ভাষা শিকন আৰু ভাষা আহৰণ ই জড়িত হৈ আছে ইতিমধ্যে আলোচনা কৰিছো ভাষা আহৰণ আৰু ভাষা শিকন 2 নম্বৰ ভাষান্তৰকৰণ হৈছে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক ইতিবাচক দিশ যি পজিটিভ আসপেক্ট কিয়নো এই ভাষান্তৰকৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ভাষাত কি কৰে যিকোনো এটা পাঠ অতি সহজতে পঢ়িব আৰু বুজিব পাৰে কিয়নো আমাৰ যি NEP নতুন শিক্ষানীতি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাতে কি কোৱা হৈছে বহুভাষিকতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে 6টা যি ভাষা ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে ৰাখিছে যাতে ছাত্ৰ ছাত্ৰীসকলে অতি সহজতে পাঠ বুজিব পাৰে আৰু নিজে বাস্তৱ জীৱনত তাক ৰূপায়ণ কৰিব পাৰে মানে ব্যৱহাৰ কৰিব বা প্ৰয়োগ কৰিব পাৰে 3 নম্বৰ বৈশিষ্ট্য ভাষান্তৰকৰণে দ্বিভাষিকতা বহুভাষিকতা ভাষা মিশ্ৰণ আৰু ভাষা সঞ্চাৰণক সামৰি লয় আমাৰ যি দ্বিভাষিকতা বহুভাষিকতা ভাষা মিশ্ৰণ ভাষা সঞ্চাৰণ এখিনি আমি কি অলপ পিছত আহি আছে ইয়াক কি কৰে সামৰি লয় অন্তৰ্ভুক্ত কৰে ভাষান্তৰকৰণে বহুভাষিকতাৰ প্ৰসাৰ বৃদ্ধি কৰি তোলে আমাৰ যি মাল্টিলিংগুৱেলিজম ইয়াৰ যি প্ৰসাৰ স্কোপ ই বৃদ্ধি কৰি তোলে ভাষান্তৰকৰণে ছাত্ৰ ছাত্ৰীৰ সৃজনশীল দক্ষতাৰ যি প্ৰতিভাৰ বিকাশ সাধন কৰি তোলে কিয়নো যিকোনো এটা টপিকস অতি সহজতে বুজিব পাৰে যি ভাষান্তৰকৰণ ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা টপিকস অতি সহজতে বুজিব পাৰে আৰু তাৰ যি সৃজনশীল দক্ষতা যি বিকাশ অতি মানে ক্ষিপ্ৰতৰ হৈ উঠে এতিয়া আহিছো অলপ আগতে ক'লো যে আমাৰ দ্বিভাষিকতা ভাষা মিশ্ৰণ ভাষা সঞ্চাৰণ মানে কি ভাষা মিশ্ৰণ কোড মিক্সিং বুলি কোৱা হয় ইংৰাজীত সেন্টেন্স এটাত মানে বাক্য এটাত যদি দুটা ভাষা মিক্স কৰি লিখা হয় মানে মিক্স কৰা হয় যিকোনো এটা সেন্টেন্স বা বাক্য কোতে বা লিখতে আমি কি কৰো মিক্স কৰো মানে মিশ্ৰণ কৰাৰ লগে লগে কি হয় ভাষা মিশ্ৰণ হৈ যায় কেনেকৈ যদি চাও ইয়া যে মই দিছো ভাষা মিশ্ৰণ মানে কি ইয়াতে কি হোৱা দেখা গৈছে আমাৰ যি ভাষা মিশ্ৰণ মানে কোড মিক্সিং হোৱা দেখা গৈছে কেনেকৈ আপোনালোকে এনেকুৱা প্ৰশ্ন CTP পৰীক্ষাত বহুত পাব সেন্টেন্স এটা যদি দুটা ভাষা ইয়াত আন্ডাৰলাইন কৰিছো মিক্স কৰি লিখা হয় এইখিনি হৈছে আমাৰ মূল বাক্য মানে ভাষান্তৰকৰণ মানে হৈছে এই ভাষান্তৰকৰণৰ যি আমাৰ সংজ্ঞা তেন্তে তাক কি বুলি কোৱা হয় ভাষা মিশ্ৰণ বুলি কোৱা হয় ওপৰত যি বাক্যটো লিখিছো যি অৰ্থ লিখিছো ইয়াতে কি হোৱা দেখা গৈছে আমাৰ কোড মিক্সিং হোৱা দেখা গৈছে কেনেকৈ যদি চাও সেন্টেন্স এটা যদি দুটা ভাষা ইয়াত সেন্টেন্স কি ইংৰাজী মিক্স কৰি লিখা হয় মিক্স কি ইংৰাজী আৰু এটা যদি দুটা ভাষা কি অসমীয়া কৰি লিখা হয় অসমীয়া এই বাক্যটোত সেন্টেন্স হৈছে ইংৰাজী এটা যদি দুটা ভাষা হৈছে অসমীয়া আৰু মিক্স হৈছে ইংৰাজী
কৰি লিখা হৈছে অসমীয়া। ইয়াত কি হৈছে আমাৰ অসমীয়া আৰু ইংৰাজী যি দুটা ভাষা ইয়াৰ কি হৈছে মিশ্ৰণ হৈছে, মিক্স হৈছে। ইয়াকে কি বুলি কোৱা হয়? ভাষা মিশ্ৰণ বুলি কোৱা হয়। এনেকুৱা বহুত উদাহৰণ আছে, মানে চিটি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, সেয়াই পঞ্জাৱৰ পৰা আহি অসমত আছে আৰু অসমত যি ভাষা স্কুলত মানে নামভৰ্তি কৰিছে, ঘৰুৱা ভাষাও শিকিছে আৰু বিদ্যালয়ৰ যি অসমীয়া মাতৃভাষা তাকো শিকিছে। ইয়াত কি হৈছে? ক'ত মিক্সিং হৈছে নে চুইচিং হৈছে নে ভাষান্তৰকৰণ হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। গতিকে আপোনালোকে এইখিনি নিশ্চয় ধৰিব পাৰিছে। ভাষা মিশ্ৰণ মানে হৈছে যিকোনো দুটা ভাষা মিক্স কৰি লিখা হয় আৰু তেতিয়া কি হয়? ভাষা মিশ্ৰণ হোৱা দেখা যায়। ইয়াত যিকোনো দুটা ভাষা মানে অসমীয়া হ'ব পাৰে, বড়ো হ'ব পাৰে, বেংগলী হ'ব পাৰে, নেপালী হ'ব পাৰে, গুজৰাটী, মাৰাঠী, উৰিয়া, তেলেগু, তামিল, যিকোনো আমাৰ ভাষা হ'ব পাৰে। কেৱল যিকোনো দুটা ভাষা কি হ'ব? মিক্স হ'ব। মিক্স হোৱাৰ লগে লগে ই কি হ'ব? আমাৰ কোড মিক্সিং হ'ব। এতিয়া আহিছো কোড চুইচিং, মানে ভাষা সঞ্চালন। বাক্য এটা যদি এটা শাৰী সম্পূৰ্ণ অসমীয়া লিখি শেষ কৰা হয় আৰু এটা শাৰী সম্পূৰ্ণ ইংৰাজীত লিখি শেষ কৰা হয়, যিকোনো এটা সেন্টেন্সত আমি এটা সেন্টেন্স মানে এটা বাক্য, এটা শাৰী মানে এটা লাইন কি কৰো? অসমীয়া লিখো, বেংগলী লিখো, হিন্দী লিখো, যিকোনো এটা ভাষা লিখো আৰু এটা শাৰী আমি যেনে তেলেগু, তামিল, বেংগলী, মাৰাঠী, গুজৰাটী, যিকোনো এটা ভাষা লিখো। কেৱল কি হ'ব? এটা শাৰী সম্পূৰ্ণ লিখিব লাগিব আৰু এটা শাৰী বেলেগ ভাষাত লিখিব লাগিব, মানে যিকোনো দুটা ভাষা কি হ'ব? ইয়াত ব্যৱহাৰ কৰা হ'ব, তেন্তে তাক ভাষা সঞ্চালন বুলি কোৱা হয়। যেনে উদাহৰণ, আই এম ফাইন, এটা হৈছে এই বাক্যটোত এটা শাৰী সম্পূৰ্ণ ইংৰাজীত আৰু এটা শাৰী তোমাৰ খবৰ কি? ই হৈছে আমাৰ অসমীয়া। ইয়াত কি হৈছে? আমাৰ ভাষা সঞ্চালন হোৱা দেখা হৈছে, কোড চুইচিং হোৱা দেখা হৈছে। মানে এটা শাৰী সম্পূৰ্ণ ইংৰাজীত, এটা শাৰী সম্পূৰ্ণ আমাৰ অসমীয়াত। আৰু যেনে হেল্ল', পৰীক্ষা কেনেকুৱা হ'ল? হেল্ল' হৈছে সম্পূৰ্ণ এটা মানে অৰ্থ প্ৰকাশ কৰা বাক্য, যদিও শব্দ বাক্য ধৰা হ'ব। আৰু পৰীক্ষা কেনেকুৱা হ'ল সম্পূৰ্ণ অসমীয়া, ই হৈছে আমাৰ কি? ভাষা সঞ্চালন। ইয়াত কি হোৱা গৈছে? দেখা গৈছে ভাষা সঞ্চালন হোৱা দেখা গৈছে। তাৰপিছত এতিয়া আহিছো দ্বিভাষিকতাৰ অৰ্থ। দ্বিভাষিকতা মানে দুটা ভাষা। দ্বিভাষিকতা কোৱা হয় আমাৰ যি বাইলিংগুৱেলিজম। যেতিয়া কোনো এজন বক্তা অথবা ছাত্ৰ ছাত্ৰী বা শিক্ষকে দুটা ভাষাৰ কোড মিক্সিং কৰে আৰু কোড চুইচিং কৰে, কোড মিক্সিং হ'ব পাৰে, কোড চুইচিং হ'ব পাৰে, তেন্তে তাক দ্বিভাষিকতা বুলি কোৱা হয়, মানে বাইলিংগুৱেলিজম বুলি কোৱা হয়। যিকোনো এজন ছাত্ৰ বা শিশু কি কৰে? দুটা ভাষাৰ কোড মিক্সিং কৰিব পাৰে, কোড চুইচিং কৰিব পাৰে। যদি এনেকুৱা কৰে তেনেহ'লে তাক দ্বিভাষিকতা বুলি কোৱা হয়। মানে কেৱল দুটা ভাষাহে ইয়াত ব্যৱহাৰ কৰিব পাৰিব, যেনে অসমীয়া আৰু ইংৰাজী, নাইবা হিন্দী আৰু অসমীয়া, হিন্দী আৰু তেলেগু, যিকোনো মানে দুটা ভাষা কি কৰিব? ব্যৱহাৰ কৰিব পাৰিব। আৰু আমাৰ যি ট্ৰেন্সলিংগুইজিম, আমাৰ যি ভাষান্তৰকৰণ, এই ভাষান্তৰকৰণৰ পৰা এইবোৰ কি হয়? আমাৰ যি কোড মিক্সিং, কোড চুইচিং, বহুভাষিকতা, তাৰপিছত আমাৰ যি দ্বিভাষিকতা, এইবোৰ হোৱা দেখা যায়। যদি ইয়াৰ উদাহৰণ চাওঁ, আগতে হ'ব দুটা ভাষা হৈছে ইয়াত ইউজ মানে ব্যৱহাৰ। তাৰপিছত দ্বিভাষিকতাৰ প্ৰকাৰ, টাইপছ অফ বাইলিংগুৱেলিজম। ইয়াৰ পৰা প্ৰশ্ন আহিছিল 1 নম্বৰ, সংযমমুখী দ্বিভাষিকতা, এডেটিভ বাইলিংগুৱেলিজম। ইয়াৰ অৰ্থ হৈছে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া আৰু ইংৰাজী দুটা ভাষা, নাইবা ইংৰাজী অসমীয়া, ইংৰাজী বেংগলী, ইংৰাজী তামিল, যিকোনো মানে হ'ব যিকোনো দুটা ভাষা পাঠদান কৰাৰ পিছত যদি কয় যে তোমালোকে অসমীয়া নাইবা ইংৰাজী, অসমীয়া নাইবা বেংগলী এই ভাষাৰ পৰা
যি দুটা ভাষা ব্যৱহাৰ কৰিছে এই দুটা ভাষাই ব্যৱহাৰ কৰিব পাৰিবা অসমীয়া ইংৰাজী অসমীয়া বেংগলী অসমীয়া বা বেংগলী ইংৰাজী যিকোনো ব্যৱহাৰ কৰিব পাৰিবা দুটাই ব্যৱহাৰ কৰিব পাৰিবা তেন্তে তাক সংযমমুখী দ্বিভাষিকতা অৰ্থাৎ এডেটিভ বাইলিংগুয়ালিজম বুলি কোৱা হয় ইয়াত অসমীয়া আৰু ইংৰাজীৰ বাহিৰেও যদি কয় তামিল তেলেগু তামিল ওড়িয়া যিকোনো দুটা যদি ভাষা কি কৰে ইয়াত ব্যৱহাৰ কৰিব পাৰে তেন্তে তাক এডেটিভ বাইলিংগুয়ালিজম বুলি কোৱা হয় আৰু এটা আছে বিয়োগমুখী দ্বিভাষিকতা মানে সাবট্ৰেক্টিভ বাইলিংগুয়ালিজম ইয়াৰ অৰ্থ হৈছে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া আৰু ইংৰাজী আপোনালোকে বেলেগ ভাষাও ইয়াত ল'ব পাৰে যিকোনো দুটা ভাষা এই অসমীয়া আৰু ইংৰাজীত পাঠদান কৰাৰ পিছত মানে পাঠ শেষ হোৱাৰ পিছত মানে দুটা ভাষাত কি কৰিছে পাঠদান কৰিছে কৰাৰ পিছত যদি কয় তোমালোকে অসমীয়া আৰু ইংৰাজী এই ভাষাৰ পৰা যিকোনো এটা ভাষা বাদ দি মানে এটা ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব আৰু কেৱল এটা ভাষাহে ব্যৱহাৰ কৰিব পাৰিবা তেন্তে তাক বিয়োগমুখী দ্বিভাষিকতা অৰ্থাৎ সাবট্ৰেক্টিভ বাইলিংগুয়ালিজম বুলি কোৱা হয় ইয়াত অসমীয়া ল'ব পাৰে ইংৰাজী ল'ব পাৰে যিকোনো এটা ল'ব পাৰিব তেন্তে তাক কি বুলি কোৱা হয় বিয়োগমুখী দ্বিভাষিকতা বুলি কোৱা হয় আমি কি পালো দ্বিভাষিকতা দুটা ভাষা ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ ভাগ হৈছে দুটা যেনে সংযমমুখী আৰু বিয়োগমুখী ইয়াৰ পৰা বহুতবাৰ প্ৰশ্ন আহিছে বিশেষকৈ অনলাইনৰ যি পৰীক্ষা হৈছিল বহুতবাৰ প্ৰশ্ন আহিছে ৰিপিট হোৱা দেখা গৈছিল এতিয়া আহিছো বহুভাষিকতাৰ অৰ্থ মাল্টিলিংগুয়ালিজম বাক্য এটা যদি দুটাতকৈ অধিক ভাষা ব্যৱহাৰ কৰা হয় আগতে আছিল কি আমাৰ দ্বিভাষিকতা ইয়াত বহুভাষিকতা আমাৰ যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাতে বহুভাষিকতাৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰিছে বাক্য এটাত যদি দুটাতকৈ অধিক ভাষা ব্যৱহাৰ কৰা হয় যিকোনো হ'ব পাৰে দুটা তেন্তে তাক বহুভাষিকতা বুলি কোৱা হয় যেনে অসমীয়া ইংৰাজী হিন্দী তামিল তেলেগু ওড়িয়া সংস্কৃত বাংলা বড়ো নেপালী গুজৰাটী মাৰাঠী যিকোনো হ'ব পাৰে মানে ইয়াৰ মূল হৈছে আমাৰ কি ভাষান্তৰকৰণ যদি আপোনালোকে ভাষান্তৰকৰণ ভালদৰে বুজিছে তেনেহলে ইয়াত একো অসুবিধা নহব বহুভাষিকতাক শিক্ষকে শ্ৰেণীকোঠাত এক সম্পদ হিচাপে ব্যৱহাৰ কৰিব লাগে আমাৰ যি শিশুসকল বিদ্যালয়লৈ যায় বিভিন্ন ধৰণৰ ভাষা কয় ঘৰুৱা ভাষা হিন্দী নেপালী তামিল কয় এই ভাষা কি কৰিব লাগে এক সম্পদ হিচাপে মানে ৰিসোৰ্স হিচাপে কি কৰে শিক্ষকে ল'ব লাগে কিয়নো বহুভাষিকতাৰ জৰিয়তে শিশুৱে ভাষা শিকিবলৈ বেছি আগ্ৰহী হয় মানে নিজৰ ভাষাত শিকিব পাৰে ইয়াত টকা দিছো নোট ভাষান্তৰকৰণৰ আমি কিমান ধৰণে ব্যৱহাৰ কৰিব পাৰো সেইটো নিৰ্ভৰ কৰে ভাষা মিশ্ৰণ ভাষা সঞ্চৰণ আৰু দ্বিভাষিকতা আৰু বহুভাষিকতাৰ ওপৰত নিশ্চয় আপোনালোকে বুজিব পাৰিছে আমি যি ভাষান্তৰকৰণ যি লিংগুইজিং ইয়াক আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰো ই নিৰ্ভৰ কৰে আমাৰ যি কড মিক্সিং কড সুইচিং বাইলিংগুয়ালিজম আৰু মাল্টিলিংগুয়ালিজমৰ ওপৰত কেনেকৈ যদি এটা বাক্য সম্পূৰ্ণ অসমীয়াত আৰু এটা বাক্য সম্পূৰ্ণ ইংৰাজীত তাৰপিছত ই হ'ব আমাৰ কি ভাষা মিশ্ৰণ তাৰপিছত ভাষা সঞ্চৰণ আৰু দুটা ভাষা দ্বিভাষিকতা আৰু বহুভাষিকতা হৈছে তিনিটা ভাষা গতিকে এইখিনি আলোচনা কৰিলো আৰু বহুত মানে আমাৰ যি অসমীয়া ভাষাৰ টপিকস আছে এইখিনি আলোচনা কৰিম আৰু লগতে অহাকালি CDPৰ যি প্ৰিন্সিপলছ অফ ডেভেলপমেন্ট শিশুৰ বিকাশৰ বিভিন্ন নীতিসমূহ আৰু ষ্টেজ অফ ডেভেলপমেন্ট শিশু বিকাশৰ বিভিন্ন স্তৰ আৰু যি আমাৰ মেচুৰেশ্যনেল লাৰ্নিং মানে মেচুৰিটি এণ্ড লাৰ্নিং এণ্ড মেচুৰেশ্যন এই বিষয়ে আলোচনা কৰিম গতিকে শেষত জয় অসম